ফাংচন চাবলৈ গ'লে গায়কৰ গালি শুনিবলগীয়া হয়, ডক্টৰৰ ওচৰলৈ গ'লে ডক্টৰৰ গালি শুনিবলগীয়া হয়, আৰু ঘৰত যদি শুই বহি থাকোঁ তেতিয়াহ'লে ঘৈণী গালি শুনিবলগীয়া হয়। এয়াই হৈছে আমাৰ ল'ৰাৰ বালৰ জীৱন। নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট। আজি আমি কথা পাতিম এগৰাকী কণ্ঠশিল্পীৰ বিষয়ে, আৰু সেইজন হ'ল কৃষ্ণমণি নাথ। মই আচলতে কৃষ্ণমণি নাথক বহুত ভাল শিল্পী বুলি ভাবিছিলোঁ, বহুত ভাল গায়ক এজন বুলি ভাবিছিলোঁ, কিন্তু আচল চৰিত্ৰ সিদিনাখন কৃষ্ণমণি নাথে নিজেই উদঙাই দিলে যে কৃষ্ণমণি নাথৰ আচল চৰিত্ৰ যে ইমান বেয়া। চাওকচোন ভিডিঅ'ত। ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি? অতৰাই নাই ইয়াৰ পৰা, ইয়াত কমেণ্ট নিদিবি। অসভ্য। কৃষ্ণমণি নাথৰ যোৱা 35-40 বছৰৰ এটা অভিজ্ঞতা আছে। কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে। তই আকৌ কি কৈ আছ? লাইট জ্বলাই দিয়ক। আৰু দুটামান ল'ৰা এইখিনিতে আছে, আলটু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত। আৰু যদি উল্টা পুল্টা কৈ থাক মই গান নেগাম, ইয়াৰ পৰা গুচি যাম। কোনে কৈছে নাযাবা গাবলৈ? কোনটো ল'ৰা? কোনে কৈছে নাযাবা গাবলৈ? ফটোমি কৰিব আহিছ ইয়াত? মই ইয়াত তহঁতৰ গান গাম। মই কৃষ্ণমণি নাথক অলপ ঠাট্টা মস্কৰা কৰোঁ। হেৰৌ ভাইটি, তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন, কিমান চনৰ পৰা গান গাইছে। 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ, তই জন্মই হোৱা নাই চাগে তেতিয়া। তোৰ মা বাপেৰে ক'ব। চাওক, গাঁৱৰ ল'ৰাবিলাকে কষ্ট কৰি মানুহৰ পৰা পইচা তুলি বিহু ফাংচন এখন কিয় পাতে? এইটো কাৰণে পাতে যে তেওঁলোকে ভাল পোৱা এজন গায়কক আনিব। তেওঁলোকৰ লগতে গোটেই গাঁওখনৰ মানুহে চাবলৈ পাব, এটা নিশা এনজয় কৰিব পাৰিব। আৰু সেই নিশাটোত সেই যিজন গায়ক আহিব, সেইজন গায়কক যদি এটা গান গাবলৈ যদি অনুৰোধ কৰোঁতেই অপমান হ'বলগীয়া হয়, তেন্তে হ'লে সেইটোতকৈ আৰু আপোনাৰ দুখৰ বিষয় নাই। চাওক, যে কাৰ গান কোনটো প্ৰত্যেক মানুহে মনত ৰখাটো উচিতো নহয়। গান মানুহে ভাল পায় আৰু গান শুনিবলৈ মানুহে বিচাৰে। সেইটো লাগিলে আপোনাৰ কৃষ্ণমণি নাথৰে গান হওক, আপোনাৰ জুবিনেৰে গান হওক, বা আন কোনোবা গানেই হওক, হয়তো কোনো তাত মেটাৰ নকৰে। খালি ৰাইজে গান শুনি ভাল পায় আৰু গান শুনি থাকিব বিচাৰে। কৃষ্ণমণি নাথে যেতিয়া এখন ফাংচনত গান গাই আছিল, তেতিয়া তলৰ পৰা এটা ল'ৰাই আপোনাৰ অনুৰোধ কৰিছিল যে নাযাবা গানটো গাব লাগে। হয়তো ল'ৰাটোৱে গম নাপায় যে সেই গানটো কৃষ্ণমণি নাথৰ নহয়। আৰু সেইটোতে আচলতে মানে কৃষ্ণমণি নাথৰ ইমানেই খং উঠিলে যে নিজৰ মাক বাপেকক কথা ক'বলৈও আচলতে মাক বাপেকক ধৰি মানে অপমান কৰিবলৈও নেৰিলে। এনেকৈ ক'লে যে মই তহঁতৰ মাৰ বাপেৰৰ দিনৰ পৰা গান গাই অহা মানুহ, এতিয়া তাক উলিয়াই দে। এইটো কথা হ'ল নেকি? এজন শিল্পীৰ অকণমান ধৈৰ্য শক্তিটো থাকিব লাগিব। আপোনাক কিয় আনিছে ফাংচনখনলৈ? কাৰণ আপোনাৰ গান শুনি সেইখন গাঁৱৰ ৰাইজে ভাল পায়। আৰু আপোনাৰ যে প্ৰত্যেকটো গান ৰাইজে মনত ৰাখিব লাগিব এনেকুৱা কথা নহয়। গান প্ৰত্যেকৰে শুনি ভাল লাগিব পাৰে। আমাৰ এনেকুৱা গানো মানে শুনি কেতিয়াবা ভাল লাগে যাৰ নেকি আমি কোনো অৰ্থই নাজানো। গান মানুহে ভাল পায় আৰু মানুহে গান শুনিবলৈ বিচাৰে। সেইটো অসমীয়া গানেই হওক, আপোনাৰ মানে ইংলিছ গানেই হওক, মানে যি গানেই নহওক কিয়। কিন্তু সেই কথাটোতে কৃষ্ণমণি নাথৰ দৰে এজন অভদ্ৰ গায়কে কিন্তু বুজি নাপালে। তেওঁ আচলতে শিল্পীৰ শাৰীত নপৰে। তেওঁক কৈছোঁ যে তেওঁ এজন অভদ্ৰ গায়ক। তেওঁ আচলতে সেই ল'ৰাটো কেনেকৈ ক'ব পাৰিলেহেঁতেন যে চোৱা ভাইটি, মোৰ সেইটো গান নহয়, মোৰ অন্য গান আছে, মই তোমাক অন্য গান এটা গাই শুনাম, কিন্তু সেই গানটো মোৰ গান নহয়। বছ ইমানতে কথা শেষ। কিন্তু মাক বাপেকক ধৰি মানে কথা ক'বলৈ কৃষ্ণমণি নাথৰ দৰে এজন অভদ্ৰ গায়কে ক'ত অধিকাৰ পালে?
আচলতে চাওক যে শিল্পী হ'বলৈ হ'লে বহুতো গুণৰ প্ৰয়োজন হয়, কিন্তু সেইখিনি গুণ যেন কৃষ্ণমণি নাথৰ দৰে অভদ্ৰ গায়কৰ নাই। অকণমান ধৈৰ্য শক্তি হ'ব লাগিব, অকণমান নিজকে ভাবি চাব লাগিব যে আপোনাক কিয় আচলতে এখন ফাংচনলৈ মাতি অনা হৈছে গান গাবলৈ, কাৰণ আপোনাক তাৰ মানুহে ভাল পায়, আপোনাৰ গান শুনিব বিচাৰে। আপোনাৰ কোনটো গান হয় কোনটো গান নহয় সেই কথাটোৱে আচলতে ৰাইজৰ মাজত মিটাৰ নকৰে, খালি আপোনাৰ পৰা ৰাইজে গান শুনিব বিচাৰে। কিন্তু আপুনি সেই অকণমানি কথাটোতে লাগি মাক বাপেকক মানে ধৰি আপুনি অপমান কৰিলে। আপুনি আচলতে লাজ পোৱা। মই শেষত কৃষ্ণমণি নাথক এটা কথাই ক'ম, যদি আপুনি প্ৰকৃততে নিজকে শিল্পী বুলি ভাবে তেন্তে অকণমান ধৈৰ্য শক্তিটো আহৰণ কৰিবলৈ শিকক, কাৰণ আপুনি ৰাইজৰ মাজত যেতিয়া গান গাবলৈ যাব আপোনাক ৰাইজে বিভিন্ন ধৰণৰ গান অনুৰোধ কৰিব পাৰে, তাত আপুনি কোনো বাধা প্ৰদান কৰিব নোৱাৰে। আৰু আপোনাৰ যে প্ৰত্যেক গান মনত ৰাখিব লাগিব সেইটো আচলতে কোনো কথা নহয়। আপোনাক ক'লে যে মোৰ এইটো গান নহয়, মই এইটো গান গাব নোৱাৰোঁ, ইমানেই কথা। কিন্তু এজন প্ৰকৃত শিল্পীৰ মুখত আচলতে এনেকুৱা অভদ্ৰ আচৰণ কিন্তু শোভা নাপায়। যদি কৃষ্ণমণি নাথৰ অকণমান মূৰটোত মাল বোলা বস্তু এটা আছে তেন্তে সেই কথাটো উপলব্ধি কৰিব। আৰু মই ভাবোঁ যে অতি শীঘ্ৰেই যাক অপমান কৰিছিলে আপোনাৰ কৃষ্ণমণি নাথে সেই ল'ৰাটো ওচৰত গৈ ক্ষমা খুজিবগৈ লাগে, যদি মূৰত মাল বোলা বস্তুটো আছে।